নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ জয়শ্ৰী ব্লগৰ অন্য এটা ভিডিঅ'লৈ। বহুত দিনৰ মূৰত আহিছোঁ। আপোনালোকৰ ভালনে বাৰু? আমাৰ সকলোৰে ভাল। আহকচোন ভিডিঅ'টো চাই থাকক। বৰ্তমান পূজাৰ বাবে ফ্লিপকাৰ্টত অনলাইন অফাৰ চলি আছে। জনাসকলে জানেই চাগে। আপোনালোকেও ইচ্ছা কৰিলে তাৰ পৰা বজাৰ কৰিব পাৰে। এনেকুৱা নহয় যে কম দামত বস্তু ল'লে বস্তুটো বেয়া আহে। কেতিয়াবা বেয়া আহিবও পাৰে, তাত কোনো ক'ব নোৱাৰি। আহকচোন বাৰু কি কিনিলোঁ ফ্লিপকাৰ্টৰ পৰা চাওঁ। ভিডিঅ'টো চাই থাককচোন। প্ৰথমতে দেখাওঁ এইযোৰ মেখেলা চাদৰ। মই ফটোখন দেখাই দিম বাৰু ফ্লিপকাৰ্টত কেনেকৈ আছে ফটোখন। এইযোৰ মেখেলা চাদৰ বগা, ইয়াত ৰঙা বক্স টাইপৰ এইটো ডিজাইন। কাপোৰযোৰ খুলি পেলাই দেখাইছোঁ। এখন চাদৰ, এই চাদৰখনৰ গোটেই গাটোতে এনেকৈ বক্স ডিজাইনটো আছে। দেখিবলৈ খুবেই ধুনীয়া আৰু কাপোৰটো বহুত কোমল হয়। গৰম ঠাণ্ডা দুইটা ছিজনতে পিন্ধিব পাৰিব। সঁচাই কাপোৰযোৰ বহুত মৰম লগা। অৰ্ডাৰ কৰোঁতে ভবা নাছিলোঁ, কিন্তু বহুত বেছিয়ে ভাল আহিলে। ছেটিছফাইড। এইটো আচলটো কাপোৰযোৰে। ভাল লাগিছে নে জনাবচোন বাৰু আপোনালোকে। আৰু এইটো হৈছে ব্লাউজ পিচটো। কাপোৰযোৰ যেতিয়া তাত দেখুওৱা আছিলে তাত ব্লাউজ পিচটো নাইকিয়া। ভাবিছিলোঁ ব্লাউজ পিচটো নাহিব নেকি, আৰু লগতে ছাইড পাৰিটো দেখুওৱা নাছিলে। চাদৰত যিটো ছাইডত পতি লগোৱা হয় সেই পতিটো নাছিলে, কিন্তু কাপোৰযোৰত পতিটো আছে। ভবাতকৈ বহুত ভাল আহিছে কাপোৰযোৰ। দাম বেছি নহয়, 500 টকাৰ ভিতৰতে হয় কাপোৰযোৰৰ দামটো। আৰু এয়া হৈছে পতিখিনি। ইয়াতে পতি আছে 1 2 3 4 5 6টা পতি আছে। আৰু ব্লাউজ পিচৰ পতিটো ব্লাউজ পিচটোৰ লগতে আছে। এইটো 6টা পতি। এখন মেখেলা, মেখেলাৰ তলটো, এইটো তলৰ পতিটো, আৰু এইটো ওপৰলৈকে আছে বক্সটো। আৰু এইযোৰ কাপোৰ, এইযোৰ মাৰ কাৰণে লোৱা হৈছে। এইযোৰ কাপোৰ ঠিক তেনেকৈ খুব কোমল কাপোৰযোৰ, পিন্ধিবলৈ আৰামদায়ক। গোটেই চাদৰখনতেতো গছা ফুল বুলি কয়, গছা ফুলটো আছে গ্ৰীণ আৰু কপাৰ সূতাত। ভাল লাগিছে। এইটো চাদৰখনৰ এইটো আচল। আৰু এইটো হৈছে ব্লাউজ পিচ। ব্লাউজ পিচটো গোটেইটো বুটা আছে ব্লাউজটোত। এয়া এইটো হাতৰ পতিটো, আৰু ইয়াতো ঠিক তেনেকৈ 6টা পতি আছে। 6টা পতি আছে চাদৰখনত। দুযোৰ কাপোৰে বহুত বেছি ধুনীয়া আহিছে। আপোনালোকে ইচ্ছা কৰিলে এতিয়া অনলাইন শ্বপিং কৰিব পাৰে ফ্লিপকাৰ্টৰ পৰা। বহুত কমত ভাল ভাল কাপোৰ দি আছে তাত। মেখেলা চাদৰ, কুৰ্তা, সৰু ল'ৰা ছোৱালীৰ কাপোৰ, যিকোনো বস্তু আপোনালোকে ল'ব পাৰিব তাৰ পৰা।
এই দুযোৰে লৈছিলোঁ আৰু দুযোৰ আছে চিলাবলৈ দিয়া আছে। এই দুযোৰ চিলোৱা নাই, কালি আহিছে, গতিকে ভাবিলোঁ আপোনালোককো এবাৰ দেখাই দিওঁ। আপোনালোকেও ইচ্ছুকসকলে তাৰ পৰা ল'ব পাৰিব বহুত কম দামত। কেইবাদিনো হ'ল আচলতে মই ভিডিঅ' দিব পৰা নাছিলোঁ। তেনে কোনো বিশেষ অসুবিধা নহয়, ঘৰত সকাম আছিলে, অলপ ব্যস্তও আছিলোঁ, সেইকাৰণে ভিডিঅ' তেনেকৈ বনোৱাও নাছিলোঁ বাৰু, সময় উলিয়াবও পৰা নাছিলোঁ হয়তো, সেইকাৰণেই বহুত দিনৰ মূৰত আজি ভিডিঅ'টো আগবঢ়াইছোঁ, সকলোৱে চাব। আজি ইউটিউবটো খুলি চালোঁ যে মই যেতিয়া ভিডিঅ' মানে দি আছিলোঁ তেতিয়া মোৰ ছাবস্ক্ৰাইবাৰ আছিল 205, আৰু আজি ৰাতিপুৱা কিনো মন গ'ল হঠাতে খুলি চালোঁ যে 215 হৈ আছে, 215। ভালে লাগিছে বাৰু, যিসকলে ছাবস্ক্ৰাইব কৰিছে তেওঁলোকলৈ থেংক ইউ। এনেকৈ আগবাঢ়ি যোৱাত অলপ সহায় কৰক। দেখিছে আপোনালোকে মোৰ ছাবস্ক্ৰাইবাৰ একেবাৰেই কম। সকলোৱে মৰম দিব, ভিডিঅ'বোৰ মই চাই যাব, আপোনালোকৰ ভিডিঅ'বিলাকো মই চাই যাওঁ। ইজনে সিজনক সহায় কৰিলেহে আগবাঢ়িব পৰা যাব যিহেতু, গতিকে থেংক ইউ আকৌ এবাৰ। ফ্লিপকাৰ্টৰ পৰা মই বস্তু আগতেও আনিছোঁ, কাপোৰো আনিছোঁ, বেলেগ বস্তুও আনিছোঁ, আপোনালোকেও নিভৰে আনিব পাৰে। তাত চাই ল'ব যাতে এক্সচেঞ্জ অপশ্যনটো থাকে, তেতিয়া বেছি সুবিধা হয়। ৰিটাৰ্ণ পলিচি চাই ল'ব, তেতিয়া ভয় কৰিবলগীয়া একো কথা নাথাকে। কেতিয়াবা ভগা চিগা তেনেকৈ হৈ যাব পাৰে আহোঁতে ৰাস্তাত, কিবাকিবি মোৰো তেনেকুৱা হৈছে আগতে, মই ৰিটাৰ্ণ কৰিছোঁ, গতিকে চিন্তা কৰিব লগা একো নাই। মই কাপোৰ দুযোৰৰ লিংক ডেছক্ৰিপশ্যনত দি দিম, আপোনালোকে ইচ্ছা কৰিলে চাব পাৰে, আৰু আপোনালোকেও ইচ্ছা কৰিলে ল'ব আৰু ব্যৱহাৰ কৰি ভাল পাব। সঁচাই কাপোৰবোৰ ভাল আহে, আপোনালোকেও ভাল পাব পিন্ধি পেলাই, আৰামদায়ক যিহেতু। আৰু আমাৰ মহিলাসকলক মেখেলা চাদৰ বা যিয়েই নহওক কাপোৰ বহুত বেছি প্ৰয়োজন হয়, যিমানে হয় সিমানে নাটে আছে, কিন্তু এফালে যাবৰ সময়ত পিন্ধিবলৈ চাওঁ দেখোন কাপোৰেই নাই, কিন্তু থ'বলৈ হ'লে জেগাও নাই, তেনেকুৱা হয়। ঠিক আছে বাৰু, আজিৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ। ভাল পালে কমেণ্টত জনাবচোন, লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব যিসকলে প্ৰথম চাব, শ্বেয়াৰ কৰিব মোৰ ভিডিঅ'টো। আজিলৈ ইমানতে সামৰিছোঁ, নমস্কাৰ।